টু মাই ইউটিউব চ্যানেল বিকেলে মানে আজ তো 15 আগস্ট হল 15 আগস্ট হলে এইভাগে সব পতাকা এই পতাকা সব সকল হয় পতাকা আৰু এইভাগে মই আছো আৰু মানে কি আজি অলপমান নাটক কৰিব যাম এনেকৈ নাটক এখন আছে আমাৰ হেৰিত বৰগছা বুলি কয় আমাৰ প্ৰায় আধা কিলোমিটাৰ মান হ'ব চাইকেল লৈ যাম আমি কেইটামান লগৰে লগ পাই আৰু আমাৰ গাড়ীটো আলৈছোঁ ৰ'ব দেখি আছোঁ আৰু এইখন আমাৰ গাড়ীত আলৈছোঁ ভাতকেইটা খাই লৈ যাই আছোঁ পিছত এতিয়া আমি নাটক কৰিম চাব মই একদম মেইন পুথি ভঁৰালত আছোঁ এইভাগে আছে আমাৰ কৌশিক তাৰপিছত এইভাগে আছে আমাৰ নামটো কৈ দিব নামটো কৈ দিব আপনার মানে কি মন নামে নাম আছে আৰু এইভাগে কৌশিক আৰু ই বহুত ভাল অভিনয় কৰিব লাষ্টত দেখি দিম দিয়ক চাব আপোনালোকে আমাৰ নাটকখন উপভোগ কৰিবলৈ আপোনালোকক আহ্বান জনালোঁ সেইবাবে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এই বিকি হালৰ চেনেলটো বহুত ডাউনলোড কৰি আছে সেইকাৰণে লাইক ছাবস্ক্ৰাইব আৰু ঘণ্টি বটনটো বজাই দিব সেইবাবে মই অনুৰোধ জনাইছোঁ এতিয়া বিকি ডেকাৰ আপোনালোকক বাকী দৃশ্য ধুতি পিন্ধিব নাজানো কোনোবাই যদি জানে আপোনালোকৰ ধুতি পিন্ধিব কমেণ্ট কৰি জনাব তেতিয়াহে টিভিত উঠিব পাৰিব গছপুলি ৰোপণ কৰি থাকোঁতে ধুনীয়াকৈ ফটো উঠিব পাৰিব বাতৰি কাকতত নিজকে প্ৰেমী বুলি নাম দিব পাৰিব লাগিলে ৰোপণ কৰা গছৰ পুলি কেইটা 2 মিনিট পিছতে মৰহি নাযাওক কিয় তাকেতো কিছুমান মানুহে এইবোৰ দেখুৱাবৰ বাবেহে কৰে চাচোন চা এনেকৈ যদি মথাউৰি গছবোৰ কাটিয়ে থাকে এইবাৰ যে মথাউৰিটো ছিঙি যাব এইটো নিশ্চিত আৰু যদি মথাউৰি ছিঙে তেতিয়াহ'লেতো বানপানী হ'বই কিন্তু এইবোৰ কথা বুজাব কোনে আমাৰ গাঁৱত কোনোবা শিক্ষিত আছে কিয় নাথাকিব আমাৰ গাঁৱত বহুতো ডিগ্ৰী লোৱা মানুহ আছেতো হওঁতো ডিগ্ৰী লোৱা ডাঙৰ ডিগ্ৰী লৈনো কি কৰিছে জ্ঞান আছে জানো জ্ঞান থাকিলে মথাউৰিৰ গছবোৰ নেকাটিলে হয় বিশ্ব পৰিৱেশ দিৱসৰ দিনা কি চাবা এফালৰ পৰা গছ পুলি ৰোপণ কৰি যাব কিন্তু তাৰ পিছৰ দিনা এফালৰ পৰা গছবোৰ কাটি তহিলং কৰিব আমাৰ শিক্ষিত সমাজ তাকেতো আমি এনেকৈ ৰৈ থাকিলে নহ'ব তাহাঁতক বুজাব লাগিব আৰু যদি নুবুজে বাধা দিব লাগিব বল মই নাটকত কিবা কাৰণে কৈছোঁ কিন্তু ভিডিঅ'ত দেখা নাই লাজ লাগি কিবা এটা ভিডিঅ'টো চাই থাকক চখান আছে এখন চখান আৰু আমাৰ আটা আহি পাই গ'ল কালিতো ৰাতি অহাত দেৰি হৈ গ'ল নেকি এতিয়া আজি মানে গধূলি হৈ গ'ল মই স্কুলৰ পৰা আহিলে এতিয়া মই ভিডিঅ'টো মানে কি শেষ কৰোঁ আৰু কালি ৰাতি মোৰ বহুত ভয় লাগি গৈছিল একদম বহুত ভয় লাগিছিল আৰু মানে কি এতিয়া যদি ইমান কষ্ট কৰি আহিছোঁ সেই চখানৰ মাজে সেই আপোনালোকে সেই মানে কি ভয়ত আহিছোঁ তাৰ কাৰণে যাতে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দে বহুত কষ্ট হৈ জানে না এইবিলাকৰ ভিডিঅ'ৰ কাৰণে আৰু মোৰ অলপমান ৰাতিয়ে ভয়তে মানে কি তাতে কিবা এটা কুকুৰ এটা পথে দাউৰি থাকোঁতে মই কি হ'ল তাতে আৰু চখান যি ভয় লাগছি কৈছোঁ না তাৰপিছতে মোবাইলটো অলপমান ফাটি গৈছে মানে কি টেম্পাৰখন ফাটিছে যাতে তাৰে বাবে আপোনালোকে মোক মৰম দে বাই নেক্সট ভিডিঅ'টো
লাগ পায় আৰু এটা জয় হিন্দ বুলি কমেণ্ট কৰি দি দিব।